স্কোয়াশক চাও চাও চায়তে চো চো স্কুচ ইত্যাদি বিভিন্ন নামেৰে বিভিন্ন ঠাইত জনা যায়। স্কোয়াশ এবিধ ৱাৰ্ম ছিজন ক্ৰপ। এই খেতিৰ বাবে আইডিয়েল টেম্পাৰেচাৰ 30 ডিগ্ৰী চেণ্টিগ্ৰেড হ'ব লাগে। স্কোয়াশ ৰ'দৰ পৰা আৰম্ভ কৰি অলপ ছাটো কৰিব পাৰি। স্কোয়াশ খেতি পথাৰত, চোতালত, কণ্টেইনাৰত, পটত, গ্ৰীণ হাউচত, পলি হাউচত, শ্বেড নেটত কৰিব পাৰি। স্কোয়াশ খেতি প্ৰায় সকলো ধৰণৰ মাটিত কৰিব পাৰি যদিও স্কোয়াশ খেতিৰ বাবে পানী জমা নোহোৱা অৰ্গেনিক মেটাৰেৰে পৰিপূৰ্ণ বালিচহীয়া দমোজা মাটি চেণ্ডি লুম অতি উত্তম। স্কোয়াশ খেতিৰ দ্বাৰা আমি দুই ধৰণে কৰিব পাৰোঁ। গজালি ওলোৱা গোটেই স্কোয়াশ ডাইৰেক্টলি মূল পথাৰত ৰোৱা হয় আৰু দ্বিতীয়তে প্ৰথমে নাৰ্চাৰীত স্কোয়াশ পুলি বনাই পিছত মূল পথাৰত ট্ৰান্সপ্লেণ্টিং কৰা হয়। মূল পথাৰত ৰুবৰ বাবে 45 চেণ্টিমিটাৰ বাই 45 চেণ্টিমিটাৰ বাই 45 চেণ্টিমিটাৰ গাঁত বা পিট বনোৱা হয়। তাত FYM মিহলোৱা সাৰুৱা মাটি ভৰাই পুলি পোতা হয়। পুলি পুতিবৰ বাবে দুটা শাৰী বা ৰোৰ মাজৰ দূৰত্ব 2 পৰা 3 মিটাৰ আৰু দুটা পুলি বা গছৰ দূৰত্ব 1 পৰা 2 মিটাৰ হ'ব লাগে। স্কোয়াশ খেতি ইৰিগেটেড ক্ৰপ বা জলসিঞ্চনৰ সহায়ত ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহত আৰু ৰেইনফেড ক্ৰপ বা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰিলে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কৰা হয়। স্কোয়াশ খেতি কৰিবৰ বাবে প্ৰতিজোপা গছত FYM 10 পৰা 15 কেজি, ইউৰিয়া 15 গ্ৰাম, SSP 17 গ্ৰাম, MOP 7 গ্ৰাম, নিমকেক 1.5 কেজি প্ৰতি বছৰত দিব লাগে। যদি বৰষুণৰ ছিজনত গছজোপাৰ বৃদ্ধি নহয় তেতিয়াহ'লে আকৌ 15 গ্ৰাম ইউৰিয়া গছজোপাত দিব লাগে। সাৰখিনি মাটিত বা গাঁতটোত দিব লাগে। প্ৰথম অৱস্থাত গছজোপা সৰু থাকোঁতে বনবাত নিৰাই দিব লাগে। প্ৰতি বছৰত 2বাৰ বা 3বাৰ ভালদৰে বনবাত নিৰাই দিব লাগে যাতে ভাইন বা লতাটো ভালদৰে চাঙত বগাই যাব পাৰে। ফুল ফুলাৰ 30 দিন পিছত কোমল অৱস্থাত স্কোয়াশ হাৰভেষ্ট কৰিব পাৰি। স্কোয়াশৰ গুটি হোৱাৰ আগতে বা বুঢ়া হোৱাৰ আগতে স্কোয়াশ ছিঙিব লাগে। এজোপা স্কোয়াশ গছত 200 পৰা 300টা স্কোয়াশ লাগে আৰু এটা গছৰ পৰা 35 কেজিৰ পৰা 40 কেজি স্কোয়াশ পাব পাৰোঁ। এইদৰে আমি স্কোয়াশ ভালদৰে কৰিলে প্ৰতি বিঘাই প্ৰতি 26 কুইণ্টেলৰ পৰা 33 কুইণ্টেল উৎপাদন পাব পাৰোঁ। স্কোয়াশ খেতিৰ চাঙৰ তলত কবিজাতীয় বা অন্য কম দিনীয়া খেতি কৰি অতিৰিক্ত বা এডিশ্যনেল ইনকাম কৰিব পাৰোঁ। স্কোয়াশ সচৰাচৰ বগা বা সেউজীয়া ধৰণৰ হয়। চাও চাও বা স্কোয়াশৰ উপকাৰিতা বহুমুখী। স্কোয়াশ ভিটামিন চি, ফাইবাৰ, ট্ৰেছ মিনাৰেল আদিৰ উত্তম উৎস। স্কোয়াশে কিছুমান কেঞ্চাৰ, কনষ্টিপেশ্যন, বিষ, বোন লছ, কিডনী ষ্টোন, এনিমিয়া, বাৰ্থ ডিফেক্ট হোৱাত বাধা দিয়ে। স্কোয়াশ থাইৰয়ড হেল্থ, হাৰ্ট হেল্থ, ব্ৰেইন ফাংচনৰ বাবে ভাল। লেগ ক্ৰেম্পছ কমায়, ব্লাড প্ৰেছাৰ কমায়, কলেষ্ট্ৰল লেভেল কমায়। স্কোয়াশৰ এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি এজিং প্ৰপাৰ্টি আছে। প্ৰগতিশীল যুৱ খেতিয়ক জৰীফ আলীয়ে স্কোয়াশ খেতিৰ বিষয়ে কি কয় শুনো আহক। নমস্কাৰ, মোৰ নাম মহম্মদ জৰীফ আলী। মই খকজাদি গাঁৱৰ পৰা গৈছোঁ, কপাটি চাৰ্কল। আমি ক'ব খুজিছোঁ যিমান ফল বা চব্জি আছে চব চিড বা ঠানি বা এটা পুলি তাৰ পৰা হয়, কিন্তু এইটোৰ কোনো পুলি, চিড বা ঠানি একোৱেই নাই। জাষ্ট ইয়াকে বালিৰ মাজত থৈ ইয়াৰ পৰা গজালি দেই, সেইটোৱে খেতি হয়। তেনেকুৱা খেতি। আৰু এইটো খেতি কাতি মাহত প্ৰথম ৰুব লাগে। তাৰপিছত আপোনাৰ এইটো 120 দিন লাগি যায়। 120 দিন পিছত মেচুৰ্ড হয়। আৰু এইটো খেতি কৰা এটা সুবিধা, ইয়াৰ তলত স্কচ ৰুই কিনে স্কচৰ তলত যিকোনো চব্জি 60 দিনে মেচুৰ্ড হয়।
এই 60 দিনৰ চব্জি ৰুই কিনে এই 60 দিনৰ চব্জিৰ মাজত স্কচ ৰুই এই 60 দিনৰ চব্জিটো 60 দিন আহি যায় 3 মাহত ইয়াৰ মেচুৰড হৈ যায় ইয়াক বিক্ৰী কৰি শেষ কৰি তাৰ পিছত স্কচ আহে এইটো এটা লাভজনক চব্জি বুলি আমি ক'ব পাৰোঁ যেনেবা এইটো খেতিত আমি এক লগতে ক্যাপসিকাম আৰু স্কচ দিছিলোঁ দিয়াৰ পিছত ফুলকবিও দিছিলোঁ ওলকবিও দিছিলোঁ তিনটা কৰিছিলোঁ তাৰমানে তিনটা পাটত আমাৰ মাটি হ'ল 5 বিঘা 5 বিঘাত আধা ওলকবি আধা ফুলকবি আৰু আধা ক্যাপসিকাম দিছিলোঁ আমাৰ এই ক্যাপসিকাম শেষ হোৱাৰ পিছত এতিয়া আৰু এক মাহ হ'ল এই শেষ হৈ এক মাহ পিছত স্কচ লাগিল তাৰ পিছত আমি এতিয়া স্কচ বিক্ৰী কৰি আছোঁ এইদৰে স্কোৱাছ খেতি কৰিলে কৃষক বন্ধুসকলে যথেষ্ট উপকৃত হ'ব পাৰে এই কে অল এছ কিউ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব